চাওক যেটো ক'ব গৈছে আপোনালোকে এইটো চাবলৈ গ'লে যোৱা 10 বছৰত যেটো ভাইলেন্স বিলাকৰ ইনডেক্স ইয়াত গোটেই ভাৰতত অসমৰ যেটো পজিশন হেতু কম নহয় কিন্তু অসমৰ ওপৰতে আছে বিভিন্ন ভাইলেন্সৰ যদিও যিমানে নকক কিয় এটা কথাটো হৈছে কি যে সংগ্ৰাম নকৰিলে অসমত একো নকৰে তো মই এইটোকে ক'ব বিচাৰিছো যে সংগ্ৰাম কৰিবই লাগিব এই আইনটো তেখেতসকলে কোনো চিন্তা বিবেচনা নকৰাকৈ দায়িত্ব জ্ঞানহীনতাই ভাবে তেখেতসকলে ইৰেসপন্সিবল ভাবে সেই আইনখন পাছ কৰিলে এই আইনখন এতিয়াই পাছ কৰিব লাগে বুলি অসম চৰকাৰৰ কিবা ইমাৰ্জেন্সি হৈছে আমি হেতু দেখিবলৈ পোৱা নাই ইমান ইমাৰ্জেন্সি একো নাছিলে তেখেতসকলে এই আইনখন পাছ কৰি ইলেকশ্যন জিকিব বিচাৰিছে যদি এটো সবচে ডাঙৰ কথা ভুল কথা এটো আৰু এই আইনখন পাছ কৰি যদি ভাৰতবৰ্ষত তেখেতসকলে ক'ব বিচাৰিছে যে আমি অসমতে ভাৰতৰ সৰ্ববৃহৎ সিটিটো আমি অসমতে বনাম এই কথাটো তেখেতসকলৰ ভুল কথা এই কাৰণে ভুল কথা মই প্ৰথমতে ক'ব বিচাৰিছো এটো এটা ভিজনলেছ প্ৰজেক্ট ভিজনলেছ এই কাৰণে বৰ্তমানত অসমৰ কোনটো ঠিক কৰিব পাৰিছে না গুৱাহাটী টাউনখন ঠিক আছে না বঙাইগাঁও টাউনখন ঠিক আছে না লখিমপুৰ টাউনখন ঠিক আছে না ডিব্ৰুগড় টাউনখন ঠিক আছে কোনখন টাউন অসমত ঠিক আছে তাত ব্যৱস্থা তাত পানীৰ ব্যৱস্থাই ঠিক আছে না তাত টয়লেট আছে মানুহৰ কাৰণে কোনটো ব্যৱস্থা ঠিক আছে না ইয়াত যাতায়াতৰ ব্যৱস্থা ঠিক আছে না হেলথ সাৰ্ভিসেস ঠিক আছে কোনটো মানে ব্যৱস্থা ঠিক আছে আৰু টাউন এক্সটেন্ড কৰাৰ কথা পাতিছে ক্যাপিটাল ৰিজন এক্সটেন্ড কৰাৰ কথা ভাবিছে যে মানুহ ভুৱা কথা কৈ লাভ নাই বৰ্তমান যিখিনি গুৱাহাটী টাউন সেইখিনি ঠিক কৰকচোন এই বৰ্তমান গুৱাহাটী টাউনত আহি প্লাই কিমান মানুহে স্যাটিসফাইড পায় কিমানখিনি আজি পানীৰ মানে অৱস্থা কিমান বেয়া মানে ড্ৰেনেজ সিস্টেমটো ইমান বেয়া সকলো দিশৰ পৰা আজি গুৱাহাটী টাউনটো মানে ক'বলৈ গ'লে মানে খুব মানে দুৰ্ভাগ্যজনক কথা আৰু আনপিনেদি অসমৰ সিনাৰীটো চাওক শিক্ষা খণ্ডৰ অৱস্থা কি হৈছে এগ্ৰিকালচাৰৰ অৱস্থা কি হৈছে হেলথৰ অৱস্থা কি হৈছে আজি কোনো এটা দিশ তেখেতসকলে ঠিক কৰিব পৰা নাই আৰু ইয়াত যেটো মানে আজি প্ৰজেক্ট তেখেতসকলে ল'বলৈ আহিছে হেতু ভিজনলেছ এটা প্ৰজেক্ট আৰু এই প্ৰজেক্টটো আমি ভেমেনলি অপোজ কৰো এটো উইথড্ৰ কৰিব লাগে এই আইনটো তেখেতসকলে বিচাৰ বিবেচনা নকৰাকে টটাটো একমাত্ৰ কোনবা এটা কৰ্পোৰেট গোষ্ঠীৰ লবিত কোনবা ৰাজনৈতিক চক্ৰত যি ৰাজনৈতিক চক্ৰই নেকি কোনো জাতি জনগোষ্ঠীৰ মাটি ভূমি এনভাইৰনমেন্টৰ নলেজ নাই সেই সকলৰ কথা লৈ পেলে আজি তেখেতসকলে এইটো কাম কৰিছে আজি এনভাইৰনমেন্টৰ কথাটো চাওক ৰাভা হাছঙত যদি বকলৈকে যদি ধূপধৰালৈকে সিটি যাব লাগে ইয়াৰ বায়োডাইভাৰ্সিটিটো কি হ'ব ইয়াত ডাঙৰ ডাঙৰ বিল্ডিং খজাব ইন্ডাস্ট্রি খজাব অহা কালি কোনো মানে কোনো আইন নহাকে লো মানে ইউজ নকৰাকে তেখেতসকলে মাটিৰ পট্টা দি দিব মাটিৰ আবণ্টন দি দিব আজি বিটিএডি এৰিয়াত যেনেকৈ হাজাৰ হাজাৰ বিঘা ৰামদেৱক মাটি দি দিছে যি মাটিবিলাকক লৈ পেলাই আজি 30-50 বছৰে সংগ্ৰাম কৰিলে ইয়াত সশস্ত্ৰ সংগ্ৰাম হ'ল মাটিক লৈ পেলাই সেই মাটিখিনিক ইৰেসপন্সিবল ভাবে তেনেকুৱা ডিসিশন লোৱাটো কেতিয়াও অসমৰ কাৰণে গ্ৰহণযোগ্য নহয় অন্তত তেখেতসকলে হৰিশংকৰ ব্ৰহ্মৰ কমিটি ৰিপৰ্টটো কিয় ৰখিব নোৱাৰিলে এই ৰিপৰ্টত কি আছে আজিলৈকে কিয় পাব্লিক কৰা নাই আজি খিলঞ্জিয়াৰ কাৰণে হৰিশংকৰ ব্ৰহ্ম কমিটি বনাইছে বলে বহুত মানে ঢোল কুবাই আছে তেখেতসকলে মানে একদম মানে হাহাকাৰ কৰি আছে হৰিশংকৰ ব্ৰহ্ম কমিটি হৰিশংকৰ কমিটিৰ কি আছে এইটোতো দিয়ক এই ৰিপৰ্টত কি আছে আজি সোণাপুৰৰ মাটি তেখেতসকলে কি সোণাপুৰলৈকে যদি যাব লাগে ইয়াৰ বায়োডাইভাৰ্সিটিটো কি হ'ব ইয়াত এটা পলিউটেড এটা সিটি হ'ব এই অকল মানে তেখেতসকলে পইচা ঘটিবৰ কাৰণে সিটি এটা বনালে নহব নহয় আজি ইনফ্ৰাষ্ট্ৰাকচাৰ বনোৱাৰ নামত টকা পইচা ইয়াত তেখেতসকলে ল'ব কিন্তু আমাৰ এনাদাৰ আহি থকা প্ৰজন্মই ক'ত থাকিব কেনেকৈ থাকিব ইয়াৰ প্লেনিংটো কি যি অলপ মাটি বাছি আছে বেলেন ব্লকত আছিলে সেইখিনি মাটি এতিয়া টাৰ্গেট কৰিছে অসমৰ নদী অসমৰ চৰ অঞ্চল অসমৰ ফৰেষ্ট বাছাই ৰাখিব নোৱাৰিলে আজি ইৰোশন বন্ধ কৰিব পৰা নাই ব্ৰহ্মপুত্ৰৰ সেই কাৰণে আজি মিচিং বড়ো বিভিন্ন জাতি জনগোষ্ঠী আজি যাই পেলাই ফৰেষ্টত থাকিব লগা হৈছে ফৰেষ্টত তেখেতসকলে মাটি পাট্টা দিব পৰা নাই অসমত আজিলৈকে যিখিনি আইন আছে সেইখিনি আইনটো ঠিকমতে ব্যৱহাৰ কৰিলে ইমপ্লিমেণ্ট কৰিলে অসমখন সুন্দৰ বনাব পাৰিলে হয় হিটু তেখেতসকলে চাবলৈ সময় নাই বেলেন ব্লক আইন ইমপ্লিমেণ্টেশ্যন চাবলৈ সময় নাই ফৰেষ্ট ডুৱেলাৰ্ছ এক্ট চাবলৈ সময় নাই আৰু নতুন নতুন আইন কৰিছে যি আইনবিলাকে আজি ধ্বংসৰলৈকে অসমক ঠেলি নিছে গতিকে আমাৰ কথা স্পষ্ট আজি সাহিত্য সভা আছে আমাৰ পেৰেণ্ট বডিসকলে আমি ষ্টুডেণ্ট ইউনিয়নসকল আছে ট্ৰাইবেল সংঘ আছে মানে আমি সকলো স্পষ্ট আমাৰ কথাটো অসম চৰকাৰক হকিয়াই দিছো যে আৰু এনাদাৰ এই ট্ৰাইবেল বেলেন ব্লকৰ 1 কিঞ্চিটো মাটি ইয়াত এৰি দিয়া নহব সৰ্বানন্দ খনল ডাঙৰীয়া ইতিমধ্যে ঘোষণা কৰিছে 65 মহল্লা ইয়াতে বিল্ডিং বনোৱা হ'ব ইয়াত মানে ট্ৰেড সেন্টাৰ বনোৱা হ'ব আমি আহ্বান কৰিছো আমিও আপোনালোকক সাপোৰ্ট কৰিম 65ৰ জায়গাত আৰু 100 মহল্লা বনাওক গুৱাহাটী সিটিতে বনাওক আপোনালোকে আৰু গোটেই পৃথিৱীৰ মানুহ দেখুৱাই দিয়ক যে দুবাইত নহয়
সবচেয়ে উষা বিল্ডিং সবচেয়ে ওখ বিল্ডিংটো আমাৰ অসমতে আছে আপোনালোকে যদি আজি পৃথিৱীৰ মানুহৰ আকৰ্ষণ মানে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে ভাৰতৰ মানুহ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছে নৰেন্দ্ৰ মোদীৰ আগত বা ল'ব বিচাৰিছে তেনেহ'লে 65 মহলাটো আপোনালোকে 200 মহলা বনাওক আমাৰ ইয়াত আপত্তি নাই কিন্তু যিখিনি মাটি বাচি আছে সেই মাখিনি মাটি কোনো ট্ৰাইবেল বেলেঞ্চ আৰু ৰাভা তিৱা হাছঙত 1 কিঞ্চিত মাটি যাতে তেখেতসকলে অধিগ্ৰহণ নকৰে এক্সটেণ্ড নকৰে এইটো আমি সকীয়াই দিছোঁ বাকীটো তেখেতসকলৰ ওপৰত আকাশত চিটিটো এক্সটেণ্ড কৰে না পাতালত চিটিটো এক্সটেণ্ড কৰে বাকীখিনি তেখেতসকলৰ ওপৰত